হেল্ল' গাইজ, গুড মৰ্ণিং। আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি মানে মই লগৰ ল'ৰাটোৰ ঘৰত আহিলোঁ, ফুৰিব আহিলোঁ। মানে আজি দিনটো পুৰা ফুৰিম, সেইকাৰণে পুৰা গাঁৱৰ চিন আছে। তো ইয়াতে পুৰা ফুৰিম, ভাল লাগিব অলপ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, ক'ত ক'ত যাওঁ, কি নকৰোঁ আপোনালোকক চব দেখোঁ। বাপা কি ঠাণ্ডা, উঠি দিয়ক আৰু অলপ দাঁত চাত মাজি দিয়ক। এই শিক্ষক ৰাইজ বেপাৰী ৰখি আছে ৰাতিপুৱাই বাটত। জনশূন্য একো নাই, কি নাই দে গাড়ী দুখন, এই ডাঙৰ ঘৰটো সৰু মানুহ আহোন। বাহ পংকজ, মাছ খবিয়া আজি, হে মাছ খব লাগিব আজি আৰু মোক। কি চাহ খাই আছে ৰাতিপুৱা গজাৰে পিঠাৰে। পঠালিকে কৈছো মিঠি চিঠি লয়। বছৰ ফেভৰেট পানী পিঠা বুলি কৈ থাকে, লাহে ধীৰে খাই দিয়া। জুই কৰিব খাইছো। টেষ্টি ৰাতিপুৱাই ব্ৰেকফাষ্ট পিঠাৰে। গাইছ অলপ ফুৰি আহো ৰ'ব, ৰাতিপুৱা চাহ তাহ খাই ওলাই আহিছো আৰু মাথাত জপজপিয়া খাই অলপ মিঠাতেল দিছো। এই গাঁৱত আহিছো না, ফুৰি আহো, কিবা দেখা নাজানো। কি পাহাৰৰ কাণে কাণে ৰাস্তা, এই তাতে থাকে, ইয়াত ডাইৰেক্ট থাকে বোলে ৰাইজ। পাহাৰৰ বাঘ কৰিব নেকি? ঐ পাহাৰৰ পাৰে পাৰে গাহৰি বেছি হ'ল নেকি? কি গোপান গাহৰি খাব পাৰা দেখোন। আৰু গাইছ এইটো আছে আৰু পানী খোৱা নিজৰা, গা ধোৱা নিজৰা নে পানী খোৱা নিজৰা? পানীটো এই ভিতৰৰ পৰা খাই আৰু গাটো এটা ধুব পাৰি ভিতৰৰ পৰাই। কিন্তু গাইছ আপোনালোকক মই কোৱা নাই নহয় ক'ত আছো। মই আছো আচলতে মায়ঙত ফুৰিব আহিছো। ইয়াৰ ঘৰ মায়ঙত। এই পাহাৰ চাহাৰ গিলাখান অলপমান গাঁৱৰ পৰিৱেশটো বেছি চাই ভাল লাগে। আমাৰ তাতে পাহাৰ চাহাৰ কমেই দেখা পাওঁ, সেইকাৰণে ফুৰিব আহিলো। আৰু আমাৰ গাঁওখনৰ গাঁৱে কিন্তু বেলেগ আৰু, কিন্তু অলপমান পৰিৱেশ বেলেগ হ'লে চাই ভাল লাগে দিয়কচোন। পুৰণা বছৰৰ শুভেচ্ছা চাব আহিছো, ইয়াক দিবা আহিছো। যাওঁ বেলেগত ক'ত যাম আৰু নিজৰ ঘৰখনতে আহিছো। আৰু ক'ত যাবি? বেলেগে এতিয়া পইচা পাতি খৰচ কৰি ক'ত ক'ত গৈছে, এতিয়া আমি নিজৰ গাঁৱতে আহি অলপ ঘূৰা ফুৰা কৰিছো। সেয়ে পুৰিয়ে চব্জিয়ে দবে খাই আহি আছো ৰ'ব। অলপমান পথাৰত দেখোন চাবা আহো। পথাৰত কি আছে? পথাৰ না পাহাৰ? দুভাগে পাহাৰো পথাৰো চব আছে। এইফালে মানে পথাৰো আছে, এইফালে পাহাৰো আছে। এই নাথৰ জেগাত গাড়ী ভৰাই দিছি, মই এতিয়া গাড়ী ঘূৰে পথাৰে পথাৰে ঘূৰি আছো ৰাস্তাই দি। ইয়াৰ বস্তিৰ মাটি দেখাই আছে মোক। এই পথাৰ লগতে আপোনাৰ এই পাহাৰ, ভয় লাগছে। ঐ ৰ'দ গাইছ, এখন হাঙিখান বনাইছি মানে ৰাতি গাহৰি ৰখাকে। বাপৰে কপিনি ঐ মল্লু দেখোন। এটা গাহৰিৰ পোৱালি এটা আছে, উঠে আন গাহৰিৰ পোৱালি তোক দেখে আন। পাহাৰৰ পৰাই নামি আহিছে। ভিডিঅ' হৈ আছে না? পলো এনেকে গাড়ী। এইটো কি যাই আছে চাওকচোন। এইটো মই যা দেখি পালো। এই দুটা এয়া পাহাৰৰ পৰা নামি আহি পেলাই গাহৰি আহিছে। পোৱালি এইকেইটা এতিয়া মানে আমাৰ পংকজৰ গাঁওখন, মানে পংকজৰ গাঁৱৰ পথাৰ এখন আমি পৰিদৰ্শন কৰিলো। এতিয়া পৰিদৰ্শন কৰি আমি ভোজন গ্ৰহণ কৰো যায়, খাই লৈ আৰু বেলেগত আগবাঢ়িম। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি ক'তো নাযাব। গাইজ মানে এতিয়া মাথাত
গামোচা মাৰি লৈছো এতিয়া গা ধোৱা পালা টেম্পু লৈছো এই এতিয়া পুখুৰীত গা ধুম পুখুৰী নহয় এইটো সৰুকে এটা জান আছে পানী আহি থাকে তো পাহাৰৰ পৰা পানী আহি থাকে তাতে গা ধুম মেটকা আছে দেখোন নেটৰাই না চাফাই না আৰু কি কথা আছে এতিয়া গা ধুৱাই মানুহ বহুত বোলে যিহেতু মানুহ গা ধুৱে যিহেতু এই 2:30 বাজিল 3টা বাজিল গাঁৱত ঠাণ্ডা বিৰাট এনেকে গা ধুম ঐ এনেকে ৰ'দত থিয় দি থাকিব ইচ্ছা গৈছে পানীত জাপ মাৰিব ইচ্ছা নাই ঠাণ্ডা গাটো এনেকে ধুম এইটো ঠাণ্ডা পানী দেখা পাই বিলৰ পাৰত আহি এতিয়া ভয় কৰি আছে কেনেকে গা ধুব কি কৰিব তাতে ই ৰুমত ই গৰম পানী কৰি কৰি গা ধুৱে আৰু এতিয়া ডাইৰেক্ট পুৰা জানৰ পানীলৈ লৈ আহিছো এতিয়া কেনেকে ভয় নাই দে এক অকল পানীহে সেয়া আমাৰ দুপৰীয়াৰ ভাত সাজৰ লগত সিও যেন আলহীহে তেওঁ বহি লৈছে ধুনীয়াকে মোৰ লগত হে মই আলহী দিম মই এনেকে খাইছো তই কিয় এনেকে খাব লাগে আলহী হেৰি দিছো কোম্পানী দিছো আজি আইটেমত কি আছে এইটো হ'ল মাছৰ পেটটো এইটো মাছৰ পেটু এইটো বিন ভাজা এইটো অমিতা খাৰ এইটো শাকৰ লগত মাছ এনেকে লগ কৰি ভাজি ভাত আৰু এইটো সৰিয়হ আৰু মাছ ঠিক আছে আমি এতিয়া খাই দিওঁ প্ৰাইজ গাইছ এবাৰ গধূলা আলছো কাপোৰ চাপোৰ পিন্ধি টিপটপ হৈ মানে ঠাণ্ডাই যাতে আমাক এটেক কৰিব নোৱাৰে সেইকাৰণে আমি এইবাৰ অলপ মানে আৰু ফুৰিব যাওঁ ৰাতিলৈ ফুৰিয়ে থাকিম কালিতো যাবই লাগিব আৰু ঠিক আছে ৰাখি থাকক ক'ত যাওঁ আপোনালোকে গম পাব নহয় গাইছ আহিছো ৰ'ব ফুৰবা অলপ জাগাখিনি ভাল লাগছি ভাবছো এতিয়া 2-এটা ফটো উঠো 2-এটা ফটো উঠি লৈ যাই থাকিম ইয়াৰ পৰা ৰাস্তাৰ কাষতে এখন শিলালিপিৰ আছে ভিতৰত ইয়াতে লিখি থৈ দিয়া আছে কিমান ডাঙৰ কি হয় মানে লিখা আছে মোটামুটি এছিয়াৰ ভিতৰত ডাঙৰ বুলি কোৱা হৈছে স্বীকৃতি পাইছে আৰু বলক আমি ভিতৰৰ ফালে সোমাই যাওঁ আমাৰ হাতে ৰাতিয়ে হ'ল কিন্তু হ'লেও আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছে ইয়াতে কিছুমান আখৰ লিখা আছে চাওক ইয়াতে মোটামুটি 15টা এনেকে লাইন আছে এনেকে কিমান চেণ্টিমিটাৰ কিমান সেই সেইখনত জাননীখনত লিখি থৈ দিয়া আছে ইফালেও লিখা আছে নেকি আছে চাগে নাই ইফালে লিখা নাই বৰষুণ নপৰাৰ কাৰণে লিখিছে মানে বৰষুণত কেতিয়াবা বেছিকে হৈ যাব পাৰে না কি আছে এয়া আমাৰ আজি মাংস ঘৰত আহি মাংস বনাই আছো মই নতুন ৰান্ধনি ব্ৰইলাৰ মাংসখিনি মোক বনাব দিছে আমি অলপমান খাতৰা না মানে মোৰ ৰেচিপিটো আজি এই চিকেন এনিমেল চিনেমাৰ যিটো ৰূপ ধৰিছিল এই ৰঞ্জিত কাপুৰে আজি মোৰ সেই ৰূপটো পিয়াজ দি আগত পিয়াজে দিয়া চিকেন এনিমেল উল্টা যিটো উল্টা কৰে সেইটো চিকেন এনিমেল এনিমেল টাইপ কিমান মানে কিমান চেলে ঠিক নাই যদিকে এনিমেল খান এতিয়া 1000 কৰোৰ মাৰি আছে খাৱাটো নাই তই চাইছা ন এইটো এখানত কিমান তেজ হোৱা মানে কোনো নতুন ৰিক্স হোৱা নাই যি হয় হৈ থাকবা নিজেহে খানা আলে একো নোখোৱা এতিয়া আৰু বনাই আছে কলকাতা ভাবা নব এই খাইলে আমাৰ আৰু শেষ এই খাইলে শেষ কালি ৰাতিপুৱা গুৱাহাটীত যাম ভিডিঅ'টো আৰু চালাকে যিহেতু মানে বেছিজন ব্যক্তি পোৱা নাই তাৰ কাৰণে মই আশা কৰিম দিয়ক বাই বাই